जनायाव 25, 26 आरो 27 अक्ट'बर सानथामनि हाबाफारिजों खुंफुंनाय मिसिं अलिम्पिकआ दिनै नैथि सान। धेमाजि जिल्ला जनाय आसाम अरुणाचल सीमा रुक्सिन सीमा फबा गेलेग्रा फोथाराव मिसिं माहारियारि आफादा TMPK नि बानजायनायाव 25, 26 आरो 27 सानथामनि हाबाफारिजों खुंफुंनाय मिसिं अलिम्पिकआ दिनै नैथि सान। दिनैनि नैथि सानाव जेभलिन खुबैनाय, आर्चारि गेलेनाय, 200 मिटार खारनाय, लं जाम्प बारनाय, हाइ जाम्प बारनाय बेफोर गेलेनाय जागोन। दिनैनि गेलेनायखौ लानानै मिसिं माहारियारि आफाद मिरुनि लेङाइ नेहाथारि रबिन सुंख्रां बिथाङा मा फोरमायखो फै जों मिथिना लानि। যোৱাকালি আৰম্ভ হয় আজি আমাৰ দ্বিতীয় দিন মিচিং অলিম্পিকৰ। আজি আমাৰ মেইন ইভেণ্টবোৰ আছে। আমাৰ পল' স্পৰ্ট গ্ৰাউণ্ডত আমাৰ যিহেতু 200 মিটাৰ হাই জাম্প, under-19, under-16 গাৰ্লছ এণ্ড বইজ, আৰু ইয়াত আমাৰ যিটো MS কলেজত কেম্পাছত আমাৰ যিটো ইয়াত জেভলিনটো আপোনালোকে দেখি আছে, জেভলিন, ডিছকাছ, আৰ্চাৰী আৰু আজি আমাৰ ছুইমিং এনেকৈ ইয়াতে ডিছকাছটো হৈ আছে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে আজি যিহেতু আমাৰ আপোনালোকে দেখিছে ইমান পাৰ্টিচিপেট আহিছে, ইমান এটা জাকজমকতাৰে আমি আজি আৰম্ভ কৰি ভাবিছিলোঁ, তাতকৈ বেছি আমাক উৎসাহ দিবলৈ দিছে। গতিকে আপোনালোকেও আমাক সহায় কৰিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু ইয়াৰ বিপুল জোনাইবাসী ৰাইজে আজি নিজস্বভাৱে ওলাই আহিছে। আৰু আমাৰ যিটো মিচিং সমাজৰ মেইন, আমাৰ মিচিং অলিম্পিকৰ মেইন কাৰ্যসূচী হৈছে গাঁৱত থকা সুপ্ত প্ৰতিভাসমূহ আমি এটা প্লেটফৰ্মত অনা, আৰু ইয়াৰ পৰা চিনাকি হৈ আমি ভৱিষ্যতত এজন মানে সুদক্ষ খেলুৱৈ হিচাপে আমি কেনেকৈ কৰিব পাৰিম, তাৰ কাৰণে আমি ইয়াৰ পৰাই আজি যাত্ৰা আৰম্ভ কৰিছোঁ বুলি আপোনালোকক আমি ইয়াৰ জৰিয়তে জনাইছোঁ। আজি মুঠ কিমানটা ইভেণ্ট খেলাইছে আপোনালোকে? আজি ইভেণ্ট মুঠতে আমাৰ আজি জেভলিন, under-19, under-16 গাৰ্লছ এণ্ড বইজ, আৰু আমাৰ লং জাম্প under-19 আৰু under-16 গাৰ্লছ এণ্ড বইজ, আৰু আমাৰ আৰ্চাৰীটো হৈ আছে। আৰু তাত কলৈ গ্ৰাউণ্ডত আমাৰ যিহেতু কমপ্লেক্সত 200 মিটাৰ ৰেচ, হাই জাম্প আৰু এনেকৈ আছে। এনেকৈ মুঠতে আজি 8টামান ইভেণ্ট আজি আৰম্ভ হৈছে। আমাৰতো তাত পল' স্পৰ্ট কমপ্লেক্সত আমাৰ ৰাতি 7টা বজালৈকে হয়। ইয়াত আমি 4টা বজাত ইয়াত সামৰিব লাগিব। এটি বিশেষ বিজ্ঞাপন। বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে। গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পচন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব। পালচাৰ, চিটি, প্লাটিনা, এভেঞ্জাৰ, ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালচাৰ N150 খনো পোৱা যাব। ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পচন্দৰ বাজাজ বাইক ল'ব পাৰিব। ডাউহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে। তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী, 2টা হেলমেট ফ্ৰী, ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে। অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 যোগাযোগ কৰক।